বাই বাই টাটা অসমীয়া মানুহ হয় সো যিকোনো বজাৰ ল'লে মেখেলা চাদৰ নল'লে আমি নহ'বই নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে মই ভালে আছোঁ আজিৰ দিনটোত অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ লগত জড়িত হৈ থাকিব বুলি আশা কৰিছোঁ আজি ক'তনো যাওঁ কাৰ লগত যাওঁ বিশেষকৈ আপোনালোকে মোৰ লগত জড়িত হৈ থাকিব ৰাতিপুৱা হৈছে কিন্তু বহুত ৰ'দ দিছে আজি বহুত গৰম হ'ব মানে গৰমত সিজি যাম বুলি আৰু মানে ভাবি লৈছোঁ আৰু এতিয়া মই ৰেডি হৈ গ'লোঁ ৰেডি হৈ যাব ওলাইছোঁ মা বাহিৰতে ৰখি আছে মাতি আছে চ' তাড়াতাড়ি যাওঁ ব'লক বাই 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 টাটা এনেকৈ আজি পাব্লিক ট্ৰান্সপৰ্টতে যাম বাটৰুৱা গাড়ীত যাম ইমান ৰ'দ দিছে বাপৰে বাপ ছাতিটোও মা লৈ গৈছে অকণ আগত এইখন দোকান ৰখি আছে আমাৰ মেজিক ষ্টেণ্ডটো তাত আছে তাৰ পৰা মেজিক ষ্টেণ্ডৰ পৰা মেজিকত উঠি আমি ডাইৰেক্ট মালিগাঁও হৈ যামগৈ এনেদৰে মালিগাঁও আহি পালোঁ জাষ্ট আমি এইমাত্ৰ ইয়াত এনেদৰে ৰেল গেট পৰি গৈছে ক'ত তোমাৰ কাক ফোন কৰিবা মা মা অহা নাই আচ্ছা ৰ'বা এনেকৈ মালিগাঁও আহি পালোঁ মালিগাঁও আহি পাওঁতে বাচ্ছাটো লগ পাইছোঁ মাকে স্কুলত নিব অহা নাই চ' মোৰ ফোনটো খুজিছে অকণমান ফোনটো লগাই দিওঁ বুলি অসমীয়া বুজি পোৱা ৰেলগেটত লগ পোৱা ছোৱালীগৰাকীক মই মোৰ লগতে লৈ আহিছোঁ তাৰ মাকে ক'ৰবাত হেনো ৰখি আছে চ' তালৈকে মাকৰ ওচৰত আহি গ'লোঁ ত' তাইক মই মাকৰ ওচৰত গতাই দিলোঁ তাই গুচি গ'ল আমি আহি পালোঁ ফেঞ্চি বজাৰ চ' ইয়াতে অকণমান পূজাৰ বজাৰ কৰোঁ বুলি ভাবিছোঁ এয়া পিছপিনে দাদাজন আছে মা আছে আগত মামা মামী আছে এয়া ফেঞ্চি বজাৰ হ'লচেল মাৰ্কেটৰ ভিতৰৰ পৰা আমি সোমাই দিছোঁ আজি কেইখনমান মেখেলা চাদৰ দোকান পূজা বজাৰ কৰিব হৈছে নেকি হয় কি ল'ব এতিয়া ডিচাইড কৰা নাই মানে এযোৰ ল'লোঁ এইটো অৰেঞ্জ কালাৰ হয় লাইট অৰেঞ্জ আৰু এইযোৰ ল'লোঁ ডিপ অৰেঞ্জ আৰু এইযোৰ অলৰেডি পেকিং হৈ গ'ল এইটো ডাইল কালাৰ চ' দোকানখনৰ এড্ৰেছ দি দিম আপোনালোকে যদি ভাল লাগে আহিব চ' ভানু ষ্ট'ৰ ইয়াতে আমি পাটৰ চিট পায় বোৱা মেখেলা চাদৰ পায় সকলোখিনিয়ে পায় চ' আপোনালোকক যি লাগে ইয়াৰ পৰা লৈ ল'ব পাৰিব ডিছকাউণ্ট পাই যায় ধুনীয়াকৈ পাট মুগাৰ দোকানৰ পৰা আমি ডাইৰেক্ট আহি পিনে ফেঞ্চি বজাৰৰ ভিতৰৰ গলিত সোমাই গৈছোঁ মেখেলা চাদৰ হ'লচেল মাৰ্কেট হয় এইপিনে সকলো হ'লচেলৰে হয় তো ৰিটেইলৰো আছে মাজে মাজে চ' আপোনালোকে যদি আহে একেবাৰে ভিতৰত সোমাই যাব নিউ মাৰ্কেটৰ সেইপিনে আমি মেখেলা চাদৰ এইবোৰ দোকানবোৰ গোটেই হ'লচেলৰ হয় তো ইয়াৰে পৰা আমি কেইযোৰমান কাপোৰ ল'ম বুলি ভাবিছোঁ ইয়াতে কি চব মেখেলা পায় নেকি মেখেলা ডিজাইন যিকোনো ডিজাইনৰ আহিলে আমি ইয়াতে পাই যাম ওকে দোকানখনৰ নাম কিবা আছেনে কাৰ্ডখন দিয়ক এখন
কাৰ্ড ইয়াতে মই ডেছক্ৰিপশ্যনত দি দিম গোটেই এড্ৰেছখিনি। আপোনালোকে আহি যাব, হ'লচেল হয়, বহুত কম কম দামৰ। এইবোৰ আপোনাৰ মাত্ৰ 180 টকাকৈ আছে, 130 টকাৰো আছে, 100 টকাৰো আছে। যেনেকুৱা ধৰণৰ আপোনালোকক লাগে গোটেইবোৰ আপোনালোকে পাই যাব। এইটো 130 টকা, বঢ়িয়া। মই লৈ ল'লোঁ কেইখনমান। ইয়াতে এখন পেকিং কৰিয়ে লৈ ল'লোঁ অলৰেডি, মানে এনেকুৱা এখন লৈ লৈছোঁ আৰু এনেকুৱা এখন ব্লেক। অন্য এখন হ'লচেল দোকানলৈ আমি আহিছোঁ মেখেলা চাদৰৰ। ইয়াতো এযোৰ বা দুযোৰমান চাওঁ মাৰ কাৰণে। চিম্পলত চাওঁ, এইবাৰ চাই লওঁচোন কেনেকুৱা ধৰণৰ লওঁ। হৈছে ফেঞ্চি বজাৰ। মৰ্ণিঙৰ পৰা আহি পিনে এনেকৈ ফেঞ্চি বজাৰখন ঘূৰিলোঁ আমি। গোটেই ফেঞ্চি বজাৰ মেইন মানে যোনফালে ভিৰ হয় সেইফালে আমি যোৱা নাই, কাৰণ মায়ে ইমান ভিৰ সহ্য কৰিব নোৱাৰে। সেইকাৰণে ডিৰেক্টলি আমি হ'লচেল মাৰ্কেটৰ ফালে গৈছোঁ। গৈ কেইযোৰমান কাপোৰ ল'লোঁ আৰু আহি বজাৰ কৰি পিনে আহি ইয়াতে ৰেষ্ট লৈ অকণমান চাহ খাওঁ বুলি ভাবিলোঁ। ৰাস্তাৰ কিনাৰতে দাদাগৰাকীয়ে বহুত ধুনীয়া চাহ বনায়, স্পেচিয়েল চাহ বনাব দিছোঁ তাতে। আপোনালোকেও যদি কেতিয়াবালে ফেঞ্চি বজাৰলৈ আহে, এখেতৰ হাতৰ ওচৰত আহি কিন্তু চাহ একাপ খাব দেই, মানে মিছ কৰি দিব। ফেঞ্চি বজাৰ মেখেলা চাদৰ হ'লচেলৰ গোটেইবোৰ দেখাব পৰা নাই যদিও যিখিনি মই দেখাব পাৰিছোঁ গোটেইখিনি দেখাইছোঁ। আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে আহিব, মই গোটেইখিনি ইয়াতে দেখাই দিম লিংকত, ডিছক্ৰিপশ্যনত। ভাল লাগিলে আহি যাব। আৰু ভিডিঅ'টো জড়িত হৈ থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। তো আজিৰ ব্লগটো ইমানতে সামৰিছোঁ। বাই বাই।